সোণাপুৰত জুবিনদাৰ সমাধি ক্ষেত্ৰত যাব ওলাইছিলো, দৌৰি দৌৰি আহিব লগা হ'ল। নমস্কাৰ, মই জ্যোতিৰ্ময়। দৌৰি দৌৰি কিবাকে গাড়ীখন পালো দিয়ক। গমে পাইছে সোণাপুৰত যাব ওলাইছো। আমাৰ কাষৰে খুৰা খুৰী সকলোৱে আহিছে আৰু এনেকুৱা এটা ভিউ চাই এতিয়া যাই আছো সোণাপুৰত। যাম বুলি যাবই পৰা নাছিলো। আজি ওলাই আহিলো আৰু আমাৰ ইয়াৰে বংশৰৰ এইখিনি ৰাস্তা চবতকে বেয়া ৰাস্তা। আহি গণেশ মন্দিৰ পালো। গাড়ীখনে ভিতৰৰ পৰা সেৱাটো কৰিলো। ইয়াৰে পৰা 11 কিলোমিটাৰ লখৰা, সোণাপুৰ 29 কিলোমিটাৰ। প্ৰায় 1.5 ঘণ্টামান গাড়ীত উঠি আহি পালো দিয়ক। মাতটো শুনি আপোনালোকে গমে পাইছে ভাঙি গৈছে। ইয়াতে ইমান বেছি মানুহ হৈছে, সঁচাকৈ এখন শ্মশান মন্দিৰলৈ পৰিণত হ'ল। জয় জুবিন দা। ইয়াতে সেৱাটো কৰি ললো ময়ো। হাজাৰ হাজাৰ মানুহ আহিছে ইয়াতে। সকলোৱে কমেণ্টত জাষ্টিছ ফৰ জুবিন দা বুলি লিখি দিব। জুবিনদাৰ আত্মাই যাতে শান্তি পায় সেৱা এটা জনালো। আচলতে জুবিনদাৰ আত্মাই সেইদিনাহে শান্তি পাব যিদিনা দুখীয়ে শাস্তি পাব। ইয়াতে নাম প্ৰসংগ অনবৰতে চলি থাকে আৰু হাজাৰ হাজাৰ মানুহ আহিছে ইয়াতে। আমাৰ বাহঁতো আহিছে মোৰ লগত। এটা ভিডিঅ'ত যিহেতু গোটেইখিনি দেখুৱাটো সম্ভৱ নহয়, আহিব নেক্সট পাৰ্ট। আপোনালোকে ফ'ল' আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক। ভিডিঅ' বনাই আছিলো, হঠাতে বৰষুণ দিলে আৰু এনেকে ইয়াতে ৰখি থাকিব লগা হৈছে। তাৰে পৰা ওলাই আহি ইয়াতে কিবা অকণমান খালো। এতিয়া প্ৰায় 10টা মানে বাজিল। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলো। লগ পাম আপোনালোকক এটি নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো ইমানখিনিলৈকে চাইছে যদি ধন্যবাদ।